নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জোনালী ডেকা ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ম'ম' কেনেকৈ বনায় তাকে দেখুৱাম আজি। তাৰ বাবে 4টা পিঁয়াজ লৈছোঁ আৰু ভালদৰে বাকলি গুচাই মিহি মিহিকৈ কুটি ল'ম। এয়া দেখিছে 4টা পিঁয়াজ ধুনীয়াকৈ ধুই বাকলি গুচাই ল'লোঁ। এতিয়া মিহি মিহিকৈ কাটি এটা জোখত কাটি ল'ম। এয়া দেখিছে পিঁয়াজ কাটা হৈ গ'ল। এতিয়া লৈছোঁ 3টা নহৰু আৰু এচকল আদা। ভালদৰে বাকলি গুচাই ধুই ল'ম, লৈ মিক্সাৰ জাৰত পিচিম। এয়া বাকলি গুচাই হৈ গ'ল। এতিয়া ধুনীয়াকৈ ধুই এটা মিক্সাৰ জাৰত মিহি মিহিকৈ কুটি লৈছোঁ। আৰু এয়া হৈছে আদা, নহৰু, জলকীয়া আৰু জিৰা জালুকৰ পেষ্ট হয়। এতিয়া ল'ম 2 কাপ ময়দা। এয়া লিখিছে ময়দাখিনি ভালদৰে চালি ল'লোঁ, মই দেখুওৱা নাই বাৰু। এতিয়া ভালদৰে এগিলাচ ঠাণ্ডা পানী লৈ লৈছোঁ। ঠাণ্ডা পানী দি মঠিম, গৰম পানী ব্যৱহাৰ নকৰিব। আৰু মিঠাতেল বা নিমখ একো দিব নালাগে। এয়া মোৰ ভালদৰে মঠা হৈ গ'ল, বেছি দীঘলীয়া কৰা নাই। কি বনাই আছা কোৱা? নমো। নমোটো কি বস্তু? সেইটো মনতকৈ ডাঙৰ চাইজ কাৰণে নমো এইটো। আৰু 2টা কৰিলে হ'ল, এটা থৈ দিলে। এতিয়া মই বনাম। আৰু এই বাচনটো কি চিনি পাইছনে বাৰু? ৰাইচ কুকাৰত ব্যৱহাৰ কৰা বাচন হয়। যিহেতু আমাৰ ঘৰত বনাওঁ, নিজে সামগ্ৰী নাই, ৰাইচ কুকাৰৰ যিটো চচ আছে আৰু নেটখন সেয়াটো ব্যৱহাৰ কৰোঁ। আপোনালোকে যদি আছে ব্যৱহাৰ কৰিব পাৰিব পাত্ৰ, যদি নাই তে ৰাইচ কুকাৰৰ চচটো ল'ব পাৰিব। আৰু এয়া দেখিছে ম'ম' কেনেকৈ ভাজ দিয়ে তাকে দেখাম আপোনাক। এয়া চাওক। আৰু এয়া সুন্দৰকৈ বহাই দিলোঁ। ওপৰত এটা পাথৰ গুটি দি দিছোঁ ঢাকনখন ভালদৰে বহিবলৈ। ফাইনেলি আমাৰ ম'ম' ৰেডি। দেখিছেনে? ইয়াক খাবলৈ লৈছোঁ। ভিডিঅ'টো চাই কেনে পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি জনাই দিব। আজিলৈ ভিডিঅ' ইমানেই। বাই বাই।